হাই সেকেন্ডারি যেটো ফ্ৰেছাৰ পুৰা ফালাবালি হ'ব আজিৰ ভিডিঅ'টোত। গতিকে আমাৰ উদ্যান শান্তি নিকেতন নৱগত আদৰণি সভা চোৱা আমি আমাৰ লগত কেতিয়ামান আহি ৰাতিপুৱাৰ পৰা এইবিলাক কাম কৰিছোঁ, এইবিলাক যোৱাকালিয়ে কৰিছোঁ আৰু ৰাতিপুৱা অলপ কাম কৰিলোঁ। নমস্কাৰ গাইছ, সকলোৱে ভালে আছে। আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ব্লগ চেনেল মোৰ ফ্ৰেণ্ডছ ব্লগলৈ। তো গাইছ আহক আৰম্ভ কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছে চাওক মই ষ্টেজত উঠিছোঁ আৰু ইহঁতে বহি আছে। তো সকলোৱে একবাৰ হাই বুলি কৈ দিয়ক। এতিয়া সবাই নিজৰ নিজৰ কামত ব্যস্ত যদিও ইয়াৰ মাজত আৰু এজন আমাৰ ব্যক্তি এজন আছে। তো এওঁ হৈছে এছ ডেভিড। চ' কিবা কৈ দিয়া আজিৰ দিনটোৰ কাৰণে কওক। আজিৰ দিনটো এটা খুব গুৰুত্বপূৰ্ণ দিন আমাৰ কাৰণে। আজি এক্সাইট হৈ আছোঁ আমি আজিৰ কাৰণে। তো যাতে ভালে ভালে অনুষ্ঠানটো পাৰ হৈ যায় তাৰ কামনা কৰিছোঁ। চ' আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এজন চেনীৰাম ব্যক্তি আছে, ইয়া হৈছে আমাৰ সৌৰভ। গাইছ ইয়াৰ ফাৰ্ষ্ট ইয়াৰ ভাইটি বন্ধুসকল আহি পাইছে আৰু আমি এনেদৰে ইহঁতক আদৰণি জনাই আছোঁ আৰু ইহঁতে তাতে যে বহিব। অলপ পিছত আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু আপোনালোকে লাষ্টলৈ চাই থাকিব। পুৰা ফালাবালি হ'ব আজিৰ ভিডিঅ'টোত। গতিকে চাই থাকক। সিলেটো মাৰি ছাত্ৰটো টান হ'ল, সিলেটো মাৰি বঢ়িয়াকে এনেকে ফিছে। সকলোৱে এটা হাত চাপৰি দিয়া। যিহেতু আমাৰ আজি নৱগত আদৰণি সভা আজি 16 তাৰিখে উদয়ন শান্তি নিকেতনত অনুষ্ঠিত হৈছিল। তো আজি আমাৰ এই দিনটোৰ বিষয়ে ছাৰে ক'ব, তো আপোনালোকে শুনিব। আমাৰ উদয়ন শান্তি নিকেতনৰ